আপোনালোকে চাওক এটা ইস্যু মই আপুনি সোধা নাই তথাপিতো মই ক'ব লগা হয় কাৰণ মানুহৰ মাজত ভুল বাৰ্তা যাব নালাগে মই খালি আপোনাৰ কেমেৰামেনক অনুৰোধ জনাম মই কথা কোৱাৰ আগত দুখনমান স্লাইড দেখাই দিম পাৰিলে এইখিনি দেখাই দিব আৰু তাৰে পিছত মই কথা নকওঁ আজি এটা টকশ্ব' মই চাই আছোঁ এতিয়া প্ৰতিদিনত মৃণাল তালুকদাৰে কৰি আছে হেডিং দিছে তাত অসমীয়া প্ৰতিদিন জ্বলাব পাৰিব কিন্তু সত্য কেনেকৈ থাকিব তাৰ মানে গণতন্ত্ৰ কলৈকে গৈছে মই সেইটো দেখাব খুজিছোঁ এইখন যদি পাৰে মোক যদি কাইণ্ডলি দেখাই মই বেছি কথা নকওঁ মোক ছবিকেইখন দেখাই দিলে ভাল এইখন পেপাৰ যিখন পেপাৰক লৈ আপুনি টেবৰ হেডলাইনটো দেখাই দিয়ক এইটো টেবৰ হেডলাইনটোত কি লিখিছে চাওক প্ৰথম হেডলাইনটো অলপ ডাঙৰ কৰি দিয়ক আপুনি এই লাইনটো দেখাই দিয়ক আপুনি এই লাইনটো ইয়াত লিখিছে কি আপুনি ষ্টেণ্ড বাই থাকিব ইয়াত লিখিছে কি আহোমৰ ৰাজধানীত হত্যাকাৰীক টিকেট বিজেপিৰ প্ৰথম লাইনটো সেইটো তাৰ পিছত কি হ'ল এই যিটো টকশ্ব' কৰি আছে প্ৰতিদিন জ্বলাই দিব নাই মই বিষয়টো জনাব লগা এইকাৰণে হৈছে মানুহৰ মাজত ভুল বাৰ্তা যাব নালাগে এইখন পেপাৰ চাওক এইটো এটা য'ত লিখা আছে ইয়াত স্পেচিয়েলি লিখা আছে কিডজি এই কিডজি স্কুলখন ক'ত আছে জানে কিডজি স্কুলখনৰ ওপৰত ৰাইজৰ দলৰ অফিচটো আছে প্ৰথম দ্বিতীয়তে এইটো ৰাইজৰ দলৰ অফিচ এই কিডজিৰ ওপৰতে ৰাইজৰ দলৰ অফিচটো দ্বিতীয়তে আপোনালোকে দেখিছে এই এখন গাড়ী এই গাড়ীখনে লৈ গৈছে এই গাড়ীখনৰ নাম্বাৰ কিমান এই গাড়ীখনৰ নাম্বাৰটো আপুনি যদি চাই এই গাড়ীখনৰ নাম্বাৰ এই গাড়ীখনৰ নাম্বাৰ হৈছে AS01 UC 1287 আমি পৰিবহণ বিভাগক সুধিছিলোঁ যে এই গাড়ীখনৰ এই নাম্বাৰটোৰ এগেইনষ্টে গাড়ীখন কাৰ নামত আছে তেতিয়া পৰিবহণ বিভাগে কি হেৰি দিছে মই আপোনাক সেইটো দেখাই দিছোঁ পৰিবহণ বিভাগে যেতিয়া আমাক তথ্যটো দিলে তেতিয়া তথ্যটোত এইটো প্ৰতিপন্ন হ'ল এইটো পৰিবহণ বিভাগৰ তথ্য গাড়ীখন পৰিবহণ বিভাগে ক'লে এখন অসমীয়া প্ৰতিদিনৰ গাড়ী এটা কথাটো হ'ল পেপাৰখন আছিল মঙলবাৰৰ ঘটনাটো হৈছে বুধবাৰে এই অসমীয়া প্ৰতিদিনৰ পেপাৰখনে কিডজিৰ অফিচটোলৈকে য'ত ৰাইজৰ দলৰ অফিচটো ওপৰত আছে তালৈকে 35,000 পেপাৰ কিয় লৈ গ'ল গৌৰীসাগৰৰ কিয় নি পেলাই তাত এখন নাটক কৰিলে ৰাইজৰ দলে যে সেইখনত কুশল দৌৰীক ভুল বুলি প্ৰতিপন্ন কৰিবলৈ যায় আজি যেনেকৈ অসমীয়া প্ৰতিদিনে এইটো তাত প্ৰতিদিন টাইমত কৰিছে এনেকুৱা সংবাদ মাধ্যমৰ প্ৰতি মোৰ এটা গণতন্ত্ৰৰ চতুৰ্থ মাধ্যম আপোনালোকে গণতন্ত্ৰত ৰাইজৰ স্বতন্ত্ৰ প্ৰহৰী হৈ পেলাই কাম কৰক কিন্তু কাৰোবাৰ নিৰ্বাচনী ইস্তাহাৰ হিচাপে কোনোবা নিৰ্বাচনীক সহায় কৰিবৰ কাৰণে কেতিয়াও উঠি পৰি নালাগে যদি মই কথাখিনি ভুল কৈছো প্ৰতিদিনত মৃণাল তালুকদাৰে যদি এইখিনি শুনে বা কোনোবাই যদি কয় মোৰ প্ৰশ্ন আজি কুশল দৌৰী ডাঙৰীয়াৰ বিৰুদ্ধে এতিয়া আমি দেখা নাই কিন্তু শুনিছো আমি পঢ়িছো আজি শিৱসাগৰৰ যিখিনি স্থানীয় মানুহ সেই মানুহখিনিৰ ওচৰলৈ যাওক আপুনি মানৱ দা কুশল দৌৰী যাৰ নামটো আছিলে আপোনাৰ জয়ন্ত এই কুশল দৌৰী ডাঙৰীয়াৰ বিৰুদ্ধে কিমান মহা অভিযোগ আছে মই খালি অংকমান ডাঙৰীয়াৰ কথাখিনি শুনিছো দুটা কথা তেখেতে কুশল দৌৰীৰ ওপৰত অভিযোগ আনিব পাৰে এইজনেই কুশল দৌৰী নহয় জানো যিয়ে নিৰ্দলীয় কেণ্ডিডেট হিচাপে তাত জয় হৈছিল তাৰ মানে সেই মানুহখিনিয়ে আপুনি যিমানে যিয়ে নকওক তাৰপিছত বিজেপিৰ হিচাপে জয় হৈছে এইটো বেলেগ কথা আপুনি তেতিয়া দল বিশেষে ক'বই বিজেপিক কৈ থাকক কিন্তু তাৰে আগত সেইখিনি মানুহে নিৰ্দলীয় হিচাপে তেখেতক একচেপ্ট কৰিছে ইউ হেভ টু একচেপ্ট ডেট নিৰ্দলীয় প্ৰাৰ্থী ৰূপে তেখেত এবাৰ জয় হৈছে দ্বিতীয়বাৰ তেখেতে জয় হৈছে কি বিজেপিৰ প্ৰাৰ্থী ৰূপে জয় হৈছে গতিকে এক মিনিট আপুনি ক'ব কৈ লওঁ আমি সৌজন্যমূলকভাৱে কথাখিনি কওঁচোন তেতিয়া ৰাইজে শুনি ভাল পাব নিৰ্দলীয় ৰূপে গ্ৰহণ কৰা মানে জয়যুক্ত কৰা মানে ৰাইজে তেখেতক একচেপ্ট কৰিছে প্ৰথম দ্বিতীয় দল বিশেষেও যদি আমি চাওঁ তেখেতক বিজেপি একচেপ্ট কৰিছে এতিয়া এখেতে যিখিনি আৰোপ কৰিছে এতিয়া নিৰ্দলীয় আৰু বিজেপিৰ বিধায়ক হিচাপে জয় হোৱাৰ পিছত এইবিলাক কৰিছে নে তাৰে আগতে কৰিছে যদি তাৰে আগতে কৰিছে তেখেতসকলে ৰাইজৰ মাজলৈকে য'ত নিৰ্দলীয় হিচাপে তেখেত বিজয় হৈ আছিল তেখেতসকলক সোধক কিয় আপোনালোকে জয়যুক্ত কৰিছিল গণতন্ত্ৰটো জনতাই জনাৰ্দন দ্বিতীয়তে যিটো কথা মই তেখেতে গাড়ী সংক্ৰান্তত কৈছিল দুজন ব্যক্তিক এৰেষ্ট কৰিছে মই এতিয়াও কোৱা নাই তেখেতসকল দায়ী কোন দায়ী সেইটো নিৰ্ধাৰণ কৰিব প্ৰশাসনে যাৰ দায়িত্ব দিছে সেই দায়িত্ব পুলিচ প্ৰশাসনে নিৰ্ধাৰণ কৰিব ইলেকশ্যন কমিশ্যনক আবেদন কৰাৰ পিছত কিন্তু যি দুজন এতিয়ালৈকে আটক কৰিছে দুইজনে ৰাইজৰ দলৰ ব্যক্তিক আটক কৰা বুলি আমি শুনা পাইছোঁ আমাৰ সন্দেহ কি কাৰণে হয় জানে না আপুনি শুনক তাৰপিছত ক'ব পাৰিব ডোণ্ট ৱৰি এতিয়াও বহু কথা খোলসা হ'ব বাকী আছে গতিকে এতিয়া ইমান অত্যুৎসাহী নহ'ব গাড়ীখন তালৈ যোৱাটো হয়
গাড়ীখনে তাত 35,000 পেপাৰ লৈ যোৱাটো হয় গাড়ীখনে পেপাৰখানি মঙলবাৰৰ পেপাৰ জেনেৰেলি মঙলবাৰে আজিলৈকে কোনো নাবুত নাচৰুত ঘটনা মঙলবাৰৰ পেপাৰ মঙলবাৰে ডিষ্ট্ৰিবিউট হয় কিন্তু বুধবাৰে কিয় ডিষ্ট্ৰিবিউট হ'ল কিহৰ কাৰণে লৈ যাব লগা হ'ল কিয় গাড়ীখন ব্যৱহাৰ কৰা হ'ল অসমীয়া প্ৰতিদিনৰ AS01 UC 1287 গাড়ীখন যিখন গাড়ী পৰিবহণ বিভাগৰ সূত্ৰমতে এতিয়াও ৰেজিষ্ট্ৰেশ্যন হৈ আছে অসমীয়া প্ৰতিদিনত গতিকে মই গণতন্ত্ৰৰ চতুৰ্থ মাধ্যমৰ প্ৰতি এটা বিনম্ৰতাৰে অনুৰোধ আপোনালোক চতুৰ্থ মাধ্যম কাৰো পক্ষত নহয় নিৰপেক্ষভাৱে আপোনালোকে সজাগ আৰু স্বতন্ত্ৰ প্ৰহৰীৰ নিচিনাকৈ জনগণক খবৰ দিয়ক কাৰো পক্ষত থাকি হেৰি নকৰিব কাৰণ আপোনালোকৰ গাড়ীখনত তাৰে কিয় লৈ যাবলৈ পালে গতিকে এইটো ৰাইজে বিচাৰ কৰিব প্ৰতিদিন কাকতে অসমৰ জনসাধাৰণৰ চিন্তা সদায় প্ৰকাশ কৰি আহিছে আৰু চতুৰ্থ স্তম্ভৰ ওপৰত এনে আক্ৰমণ কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে কেতিয়াও মানি ল'ব পৰা কথা নহয় আৰু নিৰ্বাচনৰ বতৰত বাতৰি কাকত জ্বলাই দিয়া প্ৰতিদিন জ্বলাই দিয়া এই ঘটনাটোৰ ওপৰত নিৰ্বাচনী বিষয়াই নিৰ্বাচনী আয়ুক্তই কঠোৰ দৃষ্টান্তমূলক পদক্ষেপ ল'ব লাগে যদি নিৰ্বাচন আয়োগ যদি কঠোৰ হয় এনেধৰণৰ কাম কৰিবলৈ কোনো সাহস নকৰিব কাকত জ্বলাই দিয়া কথাটোৱে গণতান্ত্ৰিক চিন্তাৰ প্ৰতি যে অকণো যে সন্মান নাই এই কথাটোৱে প্ৰমাণ কৰিছে নিৰ্বাচনৰ যিগৰাকী শিৱসাগৰৰ প্ৰাৰ্থী তেখেতৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰা ইতিমধ্যে কাল হৈছে বুলি সকলোৱে কৈছে তেওঁৰ যিসমূহ কথা যিসমূহ তথ্য সেইসমূহ সঁচাভাৱে সংবাদ মাধ্যমে উদঙাই দিয়াটোৱে আচলতে আক্ৰমণৰ লক্ষ্য আৰক্ষী প্ৰশাসন কিয় এনেধৰণৰ ব্যৰ্থ চাওক এটা কথা হ'ল কি যে নিৰ্বাচনটো হ'ল গণতন্ত্ৰৰ এটা উৎসৱ হয় আৰু এই সময়ছোৱাত চতুৰ্থ স্তম্ভৰ যিটো স্বকীয়তা সেই স্বকীয়তা ৰক্ষা হ'বই লাগিব প্ৰতিদিন কাকতক জ্বলাই দিছে কোনে জ্বলালে সেই সম্পৰ্কত আৰক্ষীয়ে কঠোৰ ব্যৱস্থা ল'বই লাগিব কাৰণ কোনে জনাইছে আৰু চোৰাংচোৱাৰ হাতত খবৰ থাকিব নিশ্চয়কৈ আছে কাৰণ বিজেপি কৰ্মকৰ্তা দুজনৰ নাম ইতিমধ্যে পোহৰলৈ আহিছে সকলোৱে দেখি কথাটো একে সৰল প্ৰতিদিন কাকত জ্বলাইছে আমি তীব্ৰ গৰিহণা দিছোঁ ধিক্কাৰ দিছোঁ নিন্দা কৰিছোঁ আৰু প্ৰতিদিন কাকত সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ কোনো কাৰণত কোনো পৰিস্থিতিত গ্ৰহণীয় নহয় এতিয়া প্ৰশ্নটো হ'ল যে প্ৰতিদিন কাকত জ্বলাইছে কোনে জ্বলাইছে জিলাৰ আৰক্ষীৰ চোৰাংচোৱা বাহিনীৰ হাতত খবৰ থাকিবই লাগিব যিহেতু খবৰ আছে যোনে জ্বলাইছে কঠোৰ দৃষ্টান্তমূলক শাস্তি ল'ব লাগে আৰু নিৰ্বাচনী আয়োগে এই সম্পৰ্কত কঠোৰ পদক্ষেপ লৈ দেখুৱাব লাগে আৰু এনেকুৱা ধৰণৰ হ'লে দেখোন সংবাদ মাধ্যমে সঁচা বাতৰি কৰিবলৈ ভয় কৰিব কাৰণ প্ৰতিদিন গোষ্ঠীয়ে প্ৰত্যেকবাৰেই যিকোনো এটা তথ্যভিত্তিক বাতৰি কৰে আৰু আক্ৰোশৰ বলি সেইবাবেই প্ৰথম কথা যে সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ এই কথাটো কেতিয়াও গ্ৰহণযোগ্য হ'বই নোৱাৰে আৰু মই কৈছোঁ যে নিৰ্বাচন এটা গণতন্ত্ৰৰ উৎসৱ আৰু এই গণতন্ত্ৰৰ উৎসৱত বাতৰি কাকতৰ ওপৰত সংবাদ মাধ্যমৰ ওপৰত প্ৰতিদিনৰ ওপৰত আক্ৰমণ কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে কিন্তু মূল বিষয়টো কি যে প্ৰতিদিন কাকত জ্বলাইছে আৰক্ষীৰ চোৰাংচোৱা বাহিনীৰ হাতত খবৰ থাকিব লাগিব যিহেতু খবৰ আছে যোনে জ্বলাইছে কঠোৰ দৃষ্টান্তমূলক শাস্তি ল'ব লাগে আৰক্ষীয়ে ল'ব লাগিব নিৰ্বাচনী আয়োগে ল'ব লাগিব যিগৰাকী প্ৰাৰ্থী তেখেতৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আছে বিধায়ক হোৱাই নাই এতিয়াই এনেকুৱা কিন্তু বিধায়ক হ'বলৈ হ'লে কি কৰিব আৰু প্ৰথম নীতিগত কথাটো হ'ল যে প্ৰতিদিন জ্বলাইছে কোনে জ্বলাইছে আৰক্ষীৰ হাতত খবৰ আছে কঠোৰ দৃষ্টান্তমূলক শাস্তি ল'ব লাগে এজন যে টকা নোপোৱাকৈ চৰকাৰী চাকৰি পোৱা ল'ৰা এজনৰ জীৱন কাহিনী আজিলৈকে লিখিছে যে এইজন দৰকাৰী বেপাৰী ল'ৰা চৰকাৰী চাকৰি পালে গতিকে অসমৰ সকলো ল'ৰাই পঢ়িব লাগে ক'ৰবাত লিখিছে নেকি জ্বলাই দিয়াটো মই ছাপোৰ্ট নকৰোঁ কিন্তু প্ৰতিদিন পেপাৰ হৈ আছে নেকি প্ৰতিদিনটো এখন চিধা কংগ্ৰেছৰ লিফলেট হয় সেইকাৰণে মানুহৰতো প্ৰতিদিনৰ ওপৰত বহুত খং উঠি আছে যিমানবিলাক এখন লিফলেট টাইপ হৈ আছে নে নাই কংগ্ৰেছ প্ৰতিদিনখন পেপাৰ হৈ আছে নেকি প্ৰতিদিনখন কংগ্ৰেছৰ এখন লিফলেট হৈ আছে মই জ্বলাই দিয়াটোক সমৰ্থন নকৰোঁ কিন্তু ইলেকশ্যনৰ পিছত অসমৰ ৰাইজৰ লগত প্ৰতিদিন সম্পৰ্কে ময়ো কথা পাতোঁ যে আচলতে আমি প্ৰতিদিন পঢ়ি থাকিলে অসমখন কিমান পিছুৱাই যাব এই কথাটো চিন্তা কৰাৰ সময় আহি পৰিছে প্ৰতিদিনে কোনদিনাখন বাতৰি কাকতত ভাল কথা লিখিছে এজন যে টকা নোপোৱাকৈ চৰকাৰী চাকৰি পোৱা ল'ৰা এজনৰ জীৱন কাহিনী আজিলৈকে লিখিছে যে এইজন দৰকাৰী বেপাৰী ল'ৰা চৰকাৰী চাকৰি পালে গতিকে অসমৰ সকলো ল'ৰাই পঢ়িব লাগে ক'ৰবাত লিখিছে নেকি গতিকে প্ৰতিদিনৰ ওপৰত মানুহৰ বহুত খং আছে
মই জ্বলাই দিয়া অগণতান্ত্ৰিক কামক মই সমালোচনা কৰোঁ কিন্তু মই ভাবোঁ যে অসমৰ ৰাইজে প্ৰতিদিন পঢ়া বাদ দিব লাগে এই অগণতান্ত্ৰিক কাৰ্যৰ বাবে মই একো ব্যৱস্থা নলওঁ কাৰণ এতিয়া মই প্ৰাৰ্থী এজন আৰু প্ৰতিদিন জ্বলাই দিব পাৰে প্ৰতিদিন কিবা কৰিব পাৰে আৰক্ষীত প্ৰতিদিনে কেছ দিয়ক প্ৰতিদিনৰ যি ক'ব লগা আছে প্ৰতিদিনে গৈ কওক কিন্তু চিম্পেথি লোৱাৰ সময় প্ৰতিদিনৰ পাৰ হৈ গ'ল অসমৰ মানুহে প্ৰতিদিনৰ প্ৰতি এক বিন্দু অসমৰ মানুহৰ সহানুভূতি নাই এতিয়া কালি আকৌ জঁপিয়াব ষ্টুডিঅ'ত মোৰ কথা কৈ পেলাই কিন্তু মোৰ কোনো আপত্তি নাই কাৰণ প্ৰতিদিনৰ লগত যুঁজ কৰিয়ে মই ৰাজনীতি কৰিছোঁ আৰু মই কৰি থাকিম কাৰণ প্ৰতিদিনৰ পেপাৰৰ যিটো সাংবাদিকতা অসমৰ স্বাৰ্থৰ বিৰুদ্ধে এইটো অসমৰ আজি শিৱসাগৰ কিয় বেয়া পালে তাৰমানে এজন কেণ্ডিডেটৰ গালি গালাজ কৰি লিখিছিলে পেপাৰে এজন কেণ্ডিডেটৰ গালি গালাজ কৰে নেকি কওকচোন পেপাৰে কোনোবা প্ৰাৰ্থীক সমৰ্থন কৰে নেকি নিশ্চয় কোনোবা এজন কেণ্ডিডেটৰ কথা বেয়াকৈ লিখিছিলে কেনেকৈ লিখিব বেয়াকৈ তেওঁলোক পেপাৰ যদি সকলোৰে কথা সমানে লিখিব লাগিব নে আজি মোৰতো শ্ৰাদ্ধই উঠাই থাকে ৰাতিয়ে দিনে আৰু এতিয়া মোক প্ৰশ্ন সুধি মোৰ পৰা কি চিম্পেথি পাব ৰাতিয়ে দিনে মোৰ শ্ৰাদ্ধ উঠাই নাথাকে জানো মোৰ দেউতা মা ল'ৰা ছোৱালী কাকোৱেতো এৰি দিয়া নাই দিছে নেকি কাবাকে সেইকাৰণে কিবা আছে পুলিচত কেছ দিয়ক ইলেকশ্যন কমিশ্যনে চাব আজিতো আমাৰ চোৱা দায়িত্বও নহয়